আজি আপোনালোকৰ এই ভিডিঅ'টোত মোক মৰাহি নিচিনা লাগিছে চাগে মই বেছিকৈ চিঞৰিছোঁ কাৰণ কেলে গম পাইছে নহয় কলৈ যাব আৰু গৈছে গম পাইছে নহয় তো সেইটো কাৰণে বেছিকৈ চিঞৰিব পাৰোঁ বেয়া নাপাব বেছিকৈ চিঞৰিব পাৰোঁ কিন্তু আপোনালোকৰ বা আপোনালোকে কিবা এটা জানিবৰ কাৰণে মই চিঞৰিম ঠিক আছে তো বেছিকৈ চিঞৰিব পাৰোঁ বেয়া নাপাব দেই আগতে মই কৈ লৈছোঁ বেছিকৈ চিঞৰিব পাৰোঁ কাৰণ কেলে আধাটো কলৈ গৈছে গম পাইছে হ'ব হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আজি গম পাইছে নহয় আজি আপোনালোকৰ আগত কি আছে দেখিছেনে 8 PM তো আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই মেঘাল দিহিঙীয়া আৰু আপোনালোকে চাই আছে MD Vlogs তো বলক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক তেতিয়াহ'লে এই মাক কষ্ট মোবাইলটো পৰি গ'ল মোবাইলটো পৰি গৈছিলে তলত তো একো নাই মোবাইল পৰি গ'ল পৰি যাওক মোবাইল পৰি গৈছে আপোনালোকৰ কাৰণে ঠিক আছে তো আপোনালোকৰ কাৰণে মই নতুন এটা ভিডিঅ' লৈ মই মেঘাল দিহিঙীয়া আপোনালোকৰ মাজত আপোনালোকে আৰু চাই আছে MD Vlogs তো বলক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গম পাইছে আজি মই কিহৰ ওপৰত আলোচনা কৰিম আমাৰ ইণ্ডিয়ান প্ৰাইচ ঠিক আছে ইণ্ডিয়ান প্ৰাইচ আৰু ডুবাই প্ৰাইচ বহুত ফৰক ঠিক আছে তো ইণ্ডিয়াত যদি ইয়াৰ প্ৰাইচটো 500 টকা হয় তো মই ডুবাইত কিমান দি কিনিছোঁ আপোনালোকে জানে আপুনি বিলিভ নকৰিব আপুনি বিশ্বাস নকৰিব মই মাত্ৰ 7 টকাত কিনি আনিছোঁ এটা বটল 7 টকা এইটো বটল 7 টকা মানে টোটেল মই 15 টকাত কিনি আনিছোঁ এই দুটা বটল তো তেনেহ'লে জানিবৰ কাৰণে কেনেকৈ কিনিছোঁ ক'ত কিনিছোঁ তো এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তেতিয়া আপোনালোকে গম পাব মই 15 টকাত এই দুটা ফুল বটল কেনেকৈ পালোঁ ঠিক আছে তো বলক তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এইকেইটা খাই লওঁ নেকি নাই নাখাওঁ অলৰেডি এইটো গম পাইছে দেখিছে নহয় ইয়াৰ পৰা এক পেকেট ক'ত গুচি গ'ল নাজানো ক'ত গুচি গ'ল ঠিক আছে তো ইয়াত হাজমোলা গম পাইছে না হাজমোলাটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় অ'কে তো কোনো কথা নাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো আপোনালোকক জনাবৰ কাৰণে এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে ঠিক আছে তো এইটো নহয় যে মদ খাবলৈ শিকাইছোঁ আপোনালোকক এইটো নহয় নাভাবিব বোলোতো মদ খাবলৈ নহয় মদ কিনক বুলি নহয় কিন্তু এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকলৈ বনাইছোঁ ঠিক আছে তো এই একে ধৰণৰ 8 PM ফুল বটল যদি আমি আমাৰ ইণ্ডিয়াত যদি কিনিব যাওঁ ইয়াৰ ইণ্ডিয়ান প্ৰাইচটো হ'ব মই নাজানো বাৰু কি হয় আপোনালোকে ক'ব মই জনামতে 450-500 টকাৰ ভিতৰতে চাগে এই 8 PMৰ ফুল বটলটোৰ প্ৰাইচ হ'ব ঠিক আছে তো মই এইটো কিনিছোঁ ডুবাইত তো ডুবাইত এই ফুল বটলটোৰ আপুনি প্ৰাইচ কিমান জানেনে আপুনি আচৰিত হ'ব যে মই যদি কওঁ আপোনাক এই ফুল বটলটোৰ দাম 150 টকাও নহয় 140 টকা ঠিক আছে মই এই দুটা ফুল বটল কিনিছিলোঁ কালি মানে মই ৱাইন শ্বপ গৈছিলোঁ তো ৱাইন শ্বপত মই মদ কিনিবলৈ বুলি নহয় এটা ভিডিঅ'ৰ কাৰণে এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে আপোনালোকৰ ভিডিঅ'ৰ কাৰণে মই এটা ৱাইন শ্বপত গ'লোঁ তো ৱাইন শ্বপত গৈ মই কিনি আনিছোঁ দুটা মদৰ বটল ভাবিলোঁ খুব চালোঁ যে 8 PMটো আমাৰ ইণ্ডিয়ান অসমৰ ল'ৰাবিলাকে খুব খায় তো মই ভাবিলোঁ যে 8 PM লৈ চাওঁচোন মানে এই ভিডিঅ'টোৰ কাৰণে ঠিক আছে এই ভিডিঅ'টোৰ কাৰণে মই 8 PM কিনি আনিছোঁ আপুনি নাভাবিব যে মই সদায় আনি মদ খাওঁ কিবা খাওঁ এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে মই এই 8 PMটো কিনি আনিছোঁ ঠিক আছে তো আগতে মই কিনি আনিছিলোঁ এটা লেপটপ আপোনালোকে আগৰ ভিডিঅ' যদি চাইছে গম পাব যে 150 টকাত মানে 3000 টকাত এটা লেপটপ কি পায় আপোনালোকৰ কাৰণে আপোনালোকক অকল জনাবৰ কাৰণে আৰু দেখুৱাবৰ কাৰণেহে মই কিনি আনিছোঁ ঠিক আছে তো ঠিক তেনেকৈ এই মদৰ বটল দুটাও মই আপোনালোকক দেখাবৰ কাৰণেহে কিন্তু নিজৰ পেটলৈ যাব বাৰু এইটো পিছৰ কথা অলৰেডি গ'ল এইটো হাফ ঠিক আছে তো এইটো কৰি মেলি মই ভিডিঅ'টো বনাই দিয়া হৈছে তো একো নহয় বাৰু বেছি নিচা লাগিছে নেকি বাৰু নিচাত নাই বাৰু নিচাত থকা নিচিনা লাগিছে যদিও আপোনালোকে কমেণ্ট কৰি ক'ব মদ আহি বুলি ক'ব পাৰে কোনো কথা নাই কিন্তু ঠিক আছে মদ চবেই খায় সুৰাপন চবেই কৰিব লাগে হিচাপত এলকহল চবকে প্ৰয়োজন হয় ঠিক আছে চবেই অলপ এলকহল ঢালিব লাগে ঠিক আছে বেছি নহয় অ'কে তো মই কণ্টিনিউ কৰিছোঁ বেছি কথা নকওঁ মই বেছি কথা কৈ যাওঁ তো ভিডিঅ'টোতে তো এতিয়া মই কৈ যাওঁ যে এইটো ইণ্ডিয়ান প্ৰাইচ মাত্ৰ মই 140 টকাত কিনিছোঁ আৰু 15 গ্ৰাম UAE ডুবাইৰ পইচা হিচাপে মই কিনিছোঁ 15 গ্ৰাম ঠিক আছে 15 দিৰামত মই এই দুটা বটল কিনিছোঁ মানে এটাৰ প্ৰাইচ হৈ পৰিছে 7.50 ফিলছ আৰু সেই 7.50 ফিলছটো যদি মই ইণ্ডিয়াত কনভাৰ্ট কৰি দিওঁ তেতিয়া এটা মদৰ বটল 140 টকা আৰু 150 টকাৰ ভিতৰতে থাকিব ঠিক আছে তো 150 টকা আমাৰ
ইণ্ডিয়াত কিন্তু 150 টকাত এটা ফুল বটল কেতিয়াও নাপায় আপুনি ঠিক আছে 8 PM ৰ এটা ফুল গাইছ তো তেতিয়াহ'লে কি কৈ আছিলোঁ মই আপোনালোকক যে কৈ আছিলোঁ যে ইণ্ডিয়ান পইচা ঠিক আছে ইণ্ডিয়ান পইচা চাবলৈ গ'লে এইটো যাব টোটেল আপোনালোকৰ কিমান টকা জানেনে এটা বটলৰ দাম 500 টকামান গুচি যাব ঠিক আছে তো মই এইটো আনিছোঁ মাত্ৰ 15 দাম তো 15 দামটো যদি কনভাৰ্ট কৰি দিয়া হয় ইণ্ডিয়ান মনি তো 300 টকা হয় ঠিক আছে তো 300 টকাত এই দুটা ফুল বটল আনিছোঁ তেতিয়াহ'লে আপোনালোকে য'ত ইণ্ডিয়াত আপোনালোকে কিনি পিনে খাই আছে 500 টকা বা 400 টকাত তো সেই 500 টকাটো যদি লৈ আহি যদি ইয়াত যদি মদৰ বটল আপোনালোকে কিনো বুলি ভাবে তেতিয়া আপোনালোকে পাব তিনিটা ফুল বটল ঠিক আছে আমাৰ ইণ্ডিয়ান সেই পইচাটোৱে ঠিক আছে ইণ্ডিয়ান 500 টকাটোৱে ইয়াত আপুনি তিনিটা ফুল বটল পাব যেহেতু মই ইয়াত 15 দামত আনিছোঁ তো সেই 15 দামটো যদি আমাৰ ইণ্ডিয়াত কনভাৰ্ট কৰি দিয়া হয় মাত্ৰ 300 টকা হয় ঠিক আছে তো 300 টকাৰ ফুল বটল মানে 300 টকাত দুটা বটল পাইছোঁ তো তেনেহ'লে আপুনি যদি আমাৰ এটা ফুল বটলতে যদি আপুনি যদি 400 টকা বা 450 টকা দি খৰচা কৰি আপোনালোকে খাই আছে তো সেই বস্তুটো আপোনালোকে 450 টকাত তিনিটা ফুল বটল পাব আপোনালোকে ঠিক আছে তো আজি ভিডিঅ'টো ইমানখিনি আছিলে যে মদৰ বিষয়ে যে এই 8 PM ৰ দামটো আমাৰ ইণ্ডিয়ান প্ৰাইচতকৈ মানে ইউএত বহুত কম দামত আপোনালোকে এই মদৰ বটলটো আপোনালোকে পাব ঠিক আছে তো আজি ভিডিঅ'টো ইমানখিনি যদি ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইমানখিনি লগতে এই মদৰ বটলটো যদি ডুবাইলৈ আহে আপুনি ইমান কম দামত কিনি খাবলৈ চেষ্টা কৰিব কাৰণ কিয় মাত্ৰ 150 টকাত এটা ফুল বটল য'ত নেকি আমাৰ এটা হাফো নাপায় 150 টকাত ঠিক আছে তাত এটা ডাঙৰ ফুল বটল পোৱা যায় ঠিক আছে য'ত নেকি সেইখনে হৈছে ডুবাই য'ত আপুনি পাব 300 টকাত দুটা ফুল বটল ঠিক আছে তো ইমানখিনি আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাকীখিনি মই কিহৰ লগত গম পাইছে নহয় হাজমোলা আৰু ইয়াক শেষ কৰি পেলাম ঠিক আছে তো তেনেহ'লে আজিলৈ বাই বাই মদ খাবলৈ শিকোৱা নাই আপোনালোকক যে মদৰ ইনফৰমেশ্যনহে দিছোঁ আপোনালোকক ঠিক আছে ডুবাই আৰু ইণ্ডিয়ানৰ মাজত ডিফাৰেঞ্চ কি মদৰ দাম ঠিক আছে তো ইমানখিনি আজি ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই জয় আই অসম